Welcome everyone. নতুন এটা ভিডিও লৈ সকলোকে লেটস ক্লিয়াৰ অল চেনেলটোলৈ স্বাগতম জনাইছো। অসম টেটৰ যি ইউপিৰ সিলেবাস আছে তাত সোশ্যাল সায়েন্স নামৰ এটা সাবজেক্ট আছে আৰু সেই সাবজেক্টৰ পৰা 60 মাৰ্কছৰ কোৱেশ্চনছ আহে আৰু সেই সোশ্যাল সায়েন্সৰ হিষ্ট্ৰী আৰু জিওগ্ৰাফিৰ বিভিন্ন ধৰণৰ প্ৰশ্ন যোৱা টেটতো আহি গৈছিল আৰু এই টেটতো নিশ্চয় আহিব। আজি মই হিষ্ট্ৰী আৰু জিওগ্ৰাফিৰ ওপৰত কেইটামান প্ৰশ্ন লৈ ভিডিওটো প্ৰস্তুত কৰিছো। বলকচোন ভিডিওটোত থকা প্ৰশ্নসমূহ এবাৰ চাই লওঁ। কুৱেশ্যন নম্বৰ 1, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা প্ৰথম অসমীয়া ব্যক্তি। কুৱেশ্যন নম্বৰ 2, ব্ৰহ্মপুত্ৰৰ পাৰত থকা জিলাৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ব 22খন। কুৱেশ্যন নম্বৰ 3, কিমান চনত প্ৰথম অসমত খাৰুৱা তেল খনন কৰা হৈছিল? খনন কেতিয়া প্ৰথমে কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1889 চনত। 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। জয়দৌল কোনে নিৰ্মাণ কৰাইছিল? জয়সাগৰৰ ওচৰত জয়দৌল নিৰ্মাণ কৰাইছিল আহোমৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 5, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধৰ ওপৰত প্ৰশ্ন আহেই। শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে 1671 চনত। আহোম সেনাপতি মোগল সেনাপতি কোন আছিল এই বিষয়েও প্ৰশ্ন আহে। কুৱেশ্যন নম্বৰ 6, 2019 চনৰ তথ্য অনুসৰি অসমৰ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? 2019 চনৰ তথ্য অনুসৰি 36.11% বনাঞ্চলে আগুৰি আছে। কুৱেশ্যন নম্বৰ 7, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? সাক্ষৰতাৰ হাৰ আটাইতকৈ কম হ'ল ধুবুৰী আৰু আটাইতকৈ বেছি হ'ল কামৰূপ মহানগৰ জিলা। কুৱেশ্যন নম্বৰ 8, 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? জনসংখ্যাৰ ঘনত্ব হ'ল আপোনাৰ 1 বৰ্গ কিলোমিটাৰত কিমানজন মানুহ আছে সেইটো হ'ল জনসংখ্যাৰ ঘনত্ব। অসমৰ জনসংখ্যাৰ ঘনত্ব 398 জন। কুৱেশ্যন নম্বৰ 9, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা 3,12,00,000 আৰু মিলিয়নৰ হিচাপত প্ৰায় 30 মিলিয়ন। কুৱেশ্যন নম্বৰ 10, অসমত কি জলবায়ু বিৰাজমান? মানে অসমৰ জলবায়ু কোনটো জলবায়ুৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হ'ব ক্ৰান্তীয় মৌচুমী জলবায়ু। কুৱেশ্যন নম্বৰ 11, অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা উত্তৰটো হ'ব 7খন। কুৱেশ্যন নম্বৰ 12 লৈ যাওঁ। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? কেৱল অসমৰ ভিতৰতে নহয়, এইটো ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু ডিগবৈ তেল শোধনাগাৰটো 1901 চনত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13, আহোমসকল কেতিয়া অসমলৈ আহিছিল? আহোমসকলে অসমত 600 বছৰ সময় ৰাজত্ব কৰিছিল আৰু অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 14 লৈ যাওঁ। কোচ বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব কোচ বংশৰ প্ৰথমজন ৰজা আছিল বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 15, মোৱামৰীয়া বিদ্ৰোহ কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? মোৱামৰীয়া বিদ্ৰোহ আহোমৰ শাসনকালত সংঘটিত হৈছিল আৰু উত্তৰটো হ'ব 1769 চনৰ পৰা 1805 চনলৈ চলিছিল। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত মই এইখিনি প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছিল লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।